নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে আৰু মোৰো ভালে। আৰু আজি হ'ল মোৰ ডাঙৰ ল'ৰাটোৰ জন্মদিন। এই জন্মদিনৰ কাৰণে তাৰ এয়া দেখিছেনে ডেকোৰেশ্যন কৰি আছোঁ। আৰু আজি হ'ল ভাদ মাহৰ 1 তাৰিখ আৰু 18 আগষ্ট তাৰিখে ল'ৰাটোৱে দেওবাৰ দিনত জন্ম হৈছিলে। আৰু তাৰে বাৰ্থডে কাৰণে ডেকোৰেশ্যন কৰি আছোঁ। মানে বাৰ্থডে ইমান ডাঙৰকৈ পতা নাই আৰু এইফালে আমাৰ ল'ৰা ছোৱালীকেইটা চাওকচোন কিমান সিহঁতৰ নাচোন বাগোন। আৰু এয়া দেখিছেনে এই বাৰ্থডে ডেকোৰেটাৰটো মই যোৱা বছৰে অৰ্ডাৰ দিয়া, যোৱা বছৰ বাৰ্থডে পাতোঁতে এতিয়ালৈকে ভাল হৈ আছে, সেইকাৰণে মই সেইটোকে লগাই দিছোঁ আৰু অৰ্ডাৰ কৰি থকা নাই, ভাল হৈ আছে যিহেতুকে। আৰু এইফালে মই চৌকাতে এনেকৈ কেকটো পাতি দিছোঁ। মই ঘৰতে কেক বনাওঁ, আপোনালোকে জানে। আৰু এয়া চাওকচোন কেকটো ইমান ডেকোৰেশ্যন কৰা নাই, কেণ্ডি অলপ আছিলে তাৰে কেণ্ডিখিনি ওপৰতে এনেকৈ দি দিছোঁ, তথাপিতো ভাল হৈছে। আমাৰ ল'ৰা ইমান মানে দাবী কৰি নাথাকে, মোক অমুকটো লাগিব তমুকটো লাগিব। এনেকৈ কেক এটা মই ঘৰত বনাই দিলে তাৰ মন ভাল হৈ যায়। এনেকৈ প্ৰতিবাৰে দিওঁ মই। যেতিয়াৰ পৰা তাৰ বাৰ্থডে জন্ম হৈছে তেতিয়াৰ পৰা মই প্ৰথমৰ বাৰ্থডেৰ পৰা মই নিজে ঘৰতে এনেকৈ তাক কেক বনাই কেক কাটিবলৈ দিওঁ। আৰু কিনি নানো, কিনি আনিলে এটা কেকত 500,000 টকা লয়, ইমান দাম। আৰু এয়া আমাৰ কেক কাটিবলৈ সাজু হৈছে। আৰু আমাৰ ল'ৰা আজি 11 বছৰ হ'ল দেই। আপোনালোকেও আশীৰ্বাদ কৰিব তাৰ আহিবলগীয়া দিনবোৰ যাতে ভালে কুশলে পাৰ হয়। আৰু এয়া সকলোকে কেক খোৱা আৰম্ভ কৰিছে। আৰু সৰু ল'ৰাৰ তাৰ মানে ভাওবিলাক দেখি থাকিলে হাঁহি উঠে। আৰু তাৰো বাৰ্থডে আহি আছে, দুইটাও যিহেতুকে একেটা মাহতে, ভাদৰ মাহতে, আৰু দুদিনৰ ইফাল সিফাল। ইয়াৰ 1 তাৰিখে জন্মদিন আৰু সি হৈছে 4 তাৰিখে ভাদ মাহৰ 22 আগষ্টত, এই 1 তাৰিখে 18 আগষ্টত। আৰু তাৰো বাৰ্থডে আহি আছে। এনেকৈ পাতিম তাৰো বাৰ্থডে, ইমানখিনি কৰি থাকিবলৈ নাই আৰু মানে ইমান বাৰ্থডে বুলি প্ৰতি বছৰে কিমান টকা পইচা খৰচ কৰি থাকিব নহয়নে। সেইকাৰণে এনেকৈ পাতি দিওঁ, সিহঁতৰ মনকেইটাও ভাল হয়। আৰু ডাঙৰ ল'ৰাক মই কেক বনাই দিব লাগিবই, কেক নবনালে বহুত বেয়া পায় সি। সেইকাৰণে মই বনাই দিবলৈ চেষ্টা কৰোঁৱে, দিওঁৱে। আৰু এনেকৈয়ে মানে পাতি দিওঁ তাৰ বাৰ্থডে। আৰু আশীৰ্বাদ কৰিব সকলোৱে, আহিব লগা দিনকেইটা যাতে ল'ৰা ছোৱালীকেইটা ভালে কুশলে যায়। আৰু কেকটো খাবলৈ কিন্তু বহুত ভাল হৈছিলে দেই, আমাৰ ল'ৰা ছোৱালীহঁতে খাই বহুত ভাল পাইছে। আৰু মই কেকৰ ভিডিঅ'টো ইমানখিনি দি থকা নাই, সিদিনাখনো মই এটা কেকৰ ভিডিঅ' দিছিলোঁৱেই 15 আগষ্টৰ দিনাখন, সেইকাৰণে দিয়া নাই। আৰু মোৰ লগত এটা ফ্ৰিজ নাই কাৰণে মই ভালকৈ মানে কেকটো ইমান ডেকোৰেট কৰিব নোৱাৰোঁ, সেইকাৰণে এয়া। আৰু আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব। যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি ফেচবুকত চাইছে তেনেহ'লে ফ'ল' কৰি দিব। আৰু এইখিনি কেক এনেদৰে কাটিলৈ এতিয়া সকলোকে ভগাই দিব লাগিব। এয়া চাওকচোন ইমান ধুনীয়া হৈছে। আজিলৈ আহিছোঁ দেই, বাই বাই।